সকলোকে শুভ সন্ধ্যা জনালো। আজি আমি এটা ৰেচিপি বনাবলৈ লৈছো। এটোৰ নাম হৈছে আখনি। বহুত বেয়া গোন্ধাই, খাবলৈ ভাল হয় আৰু গোন্ধাই মানে বহুত বেয়াকে গোন্ধাই, শুকান মাছৰ নিচিনা গোন্ধাই। তাৰপিছত এই আখনিটো নগা দালি বুলি কয়। মই ইমান নাজানো ক'ৰ পৰা কেনেকৈ বনাই, সিমানো নাজানো। তাৰপিছত নহৰু আদা পিচি থোৱা আছে, শুকান জলকীয়া লৈছে, আৰু এয়া গাহৰি মাংস বুলিলে আৰু মোক একোৱে নালাগে। প্ৰিয় মাংস আছে মোৰ গাহৰি। এয়া পানী উতলাইছে, পানী গৰম কৰা হৈছে আৰু এইটো বইল কৰিব ন, এইটো বইল কৰিব। এতিয়া উতলা পানীত আখনিটো দি দিলে জুবুৰিয়াই, গোটেই ডোখৰ দিলে ন, আন্ধাৰ হৈছে অলপ। তাৰপিছত হেতাখনে ভাঙি দিছে। মাংসখিনি দিয়াৰ পিছত আদা নহৰু পিচি থৈছিলে সেইখিনি দি দিছে। এতিয়া আখনিৰ গোন্ধটো একেবাৰে নোহোৱা হৈ গ'ল। অথনি বহুত বেয়া ধৰণে গোন্ধাইছিলে। শুকান জলকীয়া দি দিছে গোটা গোটা। হালধি নিদিয়ে ন, যিকোনো মাছেই হওক মাংসই হওক বইল কৰিলে হালধি নিদিয়ে। কিয় নিদিয়ে নাজানো বাৰু, একচুৱেলি অকণমান দি দিয়ে আৰু কালাৰটোৰ কাৰণে। এতিয়া নিমখ দিছে, সোৱাদ অনুসৰি নিমখ। ধুনীয়াকৈ ঢাকি থৈ পেলাই উতলিবলৈ দিব। এয়া আখনীয়া গাহৰি মাংস বৰ ধুনীয়াকৈ উতলি আহিছে, আৰু এতিয়া গাজ টেঙা দি দিছে, খৰিচা। বহুত ধুনীয়া গোন্ধাইছে, আৰু গোন্ধটো পাই মোৰ বিৰাট ভোক লাগিছে। আমাৰ পাকঘৰ ৰুমটো আমোলমোলাই গৈছে। প্ৰথমতে যি বেয়া গোন্ধাইছিলে আখনি, এতিয়া ধুনীয়া গোন্ধাইছে। এয়া ওচৰৰ পৰা দেখাই দিছোঁ, অকণমান খুলি দিয়া। এয়া ইণ্টাৰেষ্টিং কথাটো হ'ল, গোটা গোটাকৈ যে শুকান জলকীয়া দিছিলে, মই নাজানো নহয়। এতিয়া এই শুকান জলকীয়াখিনি বইল কৰাৰ পিছত উলিয়াই লৈছে বাতি এটা। সেইখিনি মানে পিচি দিব, হয় নাই, খুন্দি দিব বোলে। গোটেইখিনি উলিয়াই লৈছে। বইল জলকীয়াখিনি বাতিত উলিয়াই পেলাই চামুচে গুৰি কৰি লৈছে। মিহি মিহি হৈ গ'ল জলকীয়া পুৰা। বেছি নিদিবা দে, ধুনীয়া খাব নোৱাৰিব নহয়। এয়া জলকীয়া দি দিছে গোটেইকেইটা। অৱশেষত আমাৰ খানা ৰেডি হৈ গ'ল। এতিয়া আমাৰ ধনুৰো ভোক লাগিছে কৈ আছে, সেইকাৰণে আমি ভাতে খাই দিওঁ। আৰু এতিয়া গোন্ধটোৰ পৰা আমাৰ ভোকটো বেছি লাগি গৈছিলে, আপোনালোকক কৈছিলোঁৱে যে। আৰু আপোনালোকেও খাই লওক। আৰু আমাৰ ভিডিঅ'টো যদি ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো টিপি দিব। ধন্যবাদ।